গাইজ বিহু বুলিতো জেতুকা মেইন, জেতুকা মই লোৱাই নাই। তো আজি 16 তাৰিখে মই জেতুকা বিচাৰি আহিছোঁ ক'ৰ মাজে মাজে। পূৰা বৰষুণ দি আছে, অলপ ৰাতিপুৱা বৰষুণ দিছিল, এতিয়া ৰ'দ দিছে অলপ। তাকে জেতুকা ল'বলৈ আহিছোঁ কাষৰে বা এজনী তাতে, পেহী হয় পেহী এজনীৰ তাতে আহিছোঁ। চাই থাকিব, জেতুকা ল'ম জেতুকা। ক'ৰ মাজে মাজে আহিছোঁ আমি জেতুকা ল'বৰ বাবে, চাই থাকিবচোন। চাব এয়া এইটো পেহীহঁতৰ ঘৰ, এইডাল জেতুকাৰ গছ। কয়ে মানুহগিলা জেতুকা কাহা গই, আমি জেতুকা ল'বলৈ আহিছোঁ। জেতুকা জেতুকা এইটো পেঁয়াজি এই জেতুকা ছিঙি আছে, আৰম্ভ কৰাই নাই। গাছৰ আমাৰ পেহাই পেহীক লগাই দি আছে জেতুকা, পুৰা আৰু ৰোমান্টিক আৰু বহুত মৰম কৰে পেহাই। দেখিছেনে মূৰত, পেহী আৰু মূৰত লগাই দিছে। আগক লাগি দিয়ক, আগক লাগি থাকিলে একো নহয়, এনেই ঘূৰি ঘূৰি দিয়ক মানে ইমান ডাঠকে নহয়, এনেই ঘূৰি ঘূৰি দিয়ক, লাগি থাকিব নিদিয়ে। লাগি যি আছে এনেকৈ নালগে, এনেকৈ ঘূৰি ঘূৰি দিলি হয়। হ'ব হ'ব অলপ দিবি, এনেকৈ দিবি। আমি পেহীহঁতৰ ঘৰতে ওলাই মেলি গোটেইখিনি পুৰা ৰেডি হ'লোঁ বিহুলৈ বুলি। আমার মায়ে এইখানে প্রমোদ চকী আৰু ৰছীদানা প্ৰাইজ পাইছে, মেডেল দুটা পাইছে আৰু চাৰ্টিফিকেট এখন। বহুত ভাল লাগে আচলতে এই সৰু সৰু মুহূৰ্তবিলাক। মাৰ আচলতে আজি বহুত ভাল লাগি আছে।
পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট মৌনতা অৱলম্বন কৰিছোঁ। বিহু সমাপ্ত। এয়া ল'ৰাখিনি এতিয়া গ্ৰুপ ডান্স কৰিব, কমিটিৰ মানুহখিনি উদ্যোক্তাসকলে এতিয়া গ্ৰুপ ডান্স কৰিব। তাকে পুৰা নাচব পুৰা শেষত টাইমত, কাৰণ চলি মাহৰ বহুত কষ্ট হৈছে তো সেইকাৰণে অলপ আজিতো এনজয়টো বন্ধাই ন। ব্লগ বনাই আছো, কেইটামান নকৰিলা খাই ক মোৰ নতুন চেনেল। এতিয়া ৰাখলি এতিয়া এনজয় কৰি আছে, নাচি বাগি আছে, তেতিয়া খানাও খালে, কিন্তু মই নগ'লোঁ। সেইকাৰণে এই ৰাতি দেউতাই মানে মোক গেলি ফুচকা আনি থৈ দিছিল। এই ফুচকা খাওঁ, ৰাতি উপায় নাই, ভাত পানী বনোৱা নাই, ওচৰত বিহু বুলি আৰু কাৰো গাত আজি আৰু চৌকা কাৰো ঘৰতে পাক জ্বলা নাই আৰু বিহু নাচাৰ উৎপাতত ঘূৰা বিহু অনুষ্ঠান চাই কিনে কিমান ভাল আছে। আজি এতিয়া ৰাতি মই ফুচকা খাওঁ, ফুচকা ভাত পানী বনোৱা নাই, বিহু কৰি থাকোঁতে মই ভাত পানী বনাব পাৰি গ'ল। এতিয়া আৰু ৰাতি ফুচকা খাই কেনে পুৰা টোপনি মাৰি থাকোঁ। কালি ৰাতিপুৱা কেতিয়া উঠোৱা নাচোঁ আৰু 8টাই বাজে না 9টাই বাজে।